এই মাতৃক সন্মান কৰিবলৈ সৰুৰে পৰা আমি শিকোৱা উচিত। অসমৰ এখন শিক্ষানুষ্ঠানৰ ব্যতিক্ৰমী পদক্ষেপ। এই দৃশ্য দেখি বুকু ভৰি উঠিব আপোনাৰ। এই দৃশ্য দেখি পৰম সন্তোষ লাভ কৰিব সচেতন সমাজে। এই বিদ্যালয়খনত শিক্ষাৰ্থীয়ে কৰে মাতৃ পূজন, আৰু যিসকল শিক্ষাৰ্থীৰ মাতৃ নাই তেওঁলোকে পূজা কৰে মাতৃৰূপী শিক্ষয়িত্ৰীক। এই পৰিৱেশ ডবকাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ। শিক্ষানুষ্ঠানখনত অনুষ্ঠিত হয় এইদৰে মাতৃ পূজন অনুষ্ঠান। এই দৃশ্য, এই পৰিৱেশ দেখা প্ৰতিজনে অনুভৱ কৰিছে আজিৰ তাৰিখত এনে অনুষ্ঠানৰ প্ৰয়োজনীয়তা, প্ৰাসংগিকতা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানতে। ডবকাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থীসকলে এই কাৰ্যসূচী, এই অনুষ্ঠানৰ পৰা লোৱা জ্ঞান, এই শিক্ষাই আজীৱন তেওঁলোকৰ মন মগজুত ভক্তিভাৱৰ উদয় কৰোৱাব তেওঁলোকৰ অভিভাৱকলৈ, যি বিচাৰে সমাজৰ প্ৰতিগৰাকী অভিভাৱকে। আৰু তাতোকৈ এই অনুষ্ঠানটিৰ বিশেষত্ব কি জানেনে? এনে কিছু শিক্ষাৰ্থী আছে যিসকলৰ হয়তো মাতৃ নাই। তেওঁলোকৰ সন্মুখত এই মাতৃ পূজন অনুষ্ঠানত মাতৃৰ ৰূপত থিয় দিয়েহি, মাতৃৰ ৰূপত তেওঁলোকক আশীষ দিয়েহি শিক্ষানুষ্ঠানখনৰ শিক্ষয়িত্ৰীসকলে। ভাবকচোন, এনে পৰিৱেশ, এনে কাৰ্যসূচী যদি আমি ৰূপায়ণ কৰোঁ, গ্ৰহণ কৰোঁ সকলো শিক্ষানুষ্ঠানতেই, তেন্তে আমাৰ উঠি অহা প্ৰজন্মক আমি বেলেগকৈ হয়তো শিকোৱা বুজোৱা দৰকাৰেই নাই যে পিতৃ মাতৃক গুৰু জ্ঞান কৰাটো, ভগৱানৰ দৰে তুল্য কৰাটো, পূজা কৰাটো কিমান জৰুৰী। জনাবলৈ নাপাহৰিব আপোনাৰ মনোভাৱ। নিউজ ডেস্ক, অসম ফাৰ্ষ্ট। নিজৰ ল'ৰা-ছোৱালীৰ চকুৱে চকুৱে চাব আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাৰ চকুৱে চকুৱে চাব।